Khulumbai, Namaskar, Assalamu alaikum, Johar. Very good evening to all of you. আজি বহুদিন মূৰত আকৌ এবাৰ লাইভ আহিছো দুটামান ইম্পৰ্টেণ্ট কথা ক'বলৈ আপোনালোকে জইন কৰিছে চাগে আৰু যিবিলাকে জইন কৰিছে আপোনালোকক ওয়েলকাম জনাইছো মোৰ লাইভ সেশনত আৰু যিবিলাকে পিছত চাব তেখেতসকলকো ওয়েলকাম জনাইছো আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ গোটেই বড়োলেণ্ডত আৰু গোটেই অসমত বিশেষ Pivek, আহিছে खोनासं Pivek আহিছে বোলে আহিছে ব্ৰজাৰ নों खोनासंथ'বो दे ভয়েসটো আহা নাই নেকি ভয়েস আহিছে যদি আপোনালোকে যদি শুনা পাইছে অলপ কৈ দিয়ক ভয়েসটো আহিছে বুলি মোৰ ভয়েস আপোনালোকে শুনি আছে তো মই কৈ আছিলো যে গোটেই বড়োলেণ্ডত আৰু অসমৰ কিছুমান অঞ্চলত যি জেনজি মুভমেন্ট চলি আছে ঘাইকেই কোকৰাঝাৰত আমি দেখা পাই আছো বিভিন্ন শিক্ষা অনুষ্ঠান কলেজ ইউনিভাৰ্চিটি বিভিন্ন স্থানত যি কন্টেনচিয়াস ইস্যু এটা বহুত ইম্পৰ্টেণ্ট ইস্যু অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত বহুত এটা ইম্পৰ্টেণ্ট ইস্যু এইটো হ'ল ছটা জনগোষ্ঠীক যে এছটি দিয়া বা নিদিয়াক লৈ যে ইস্যু চলি আছে এই ইস্যু চলি থকাৰ সময়তে 29 তাৰিখ নৱেম্বৰত কোকৰাঝাৰত আমাৰ পবিত্ৰ বিটিআৰৰ এছেম্বলি আৰু সেক্ৰেটাৰিয়েটত যি জেনজি মুভমেন্ট চলি থকা সময়তে কিছু যুৱক যুৱতীসকলে আমাৰ বিটিসি সেক্ৰেটাৰিয়েটত যে প্ৰৱেশ কৰি পেলাই যি একশন কৰিলে এই একশনৰ পিছত মাননীয় আমাৰ বিটিআৰৰ চিফ এক্সিকিউটিভ মেম্বাৰ হাগ্ৰামা মহিলাৰী দেৱে যি প্ৰেছ বাৰ্তাত ক'লে যে এইটো যি জেনজি একশন কৰাৰ আঁৰত ইয়াতে ইউপিপিএল আৰু আপসু জড়িত আছে বুলি তো আমি এইটো বহুত দুৰ্ভাগ্যজনক যে বহুত ৰেসপন্সিবল এটা পজিশনত থাকি বিটিআৰৰ চিফ এক্সিকিউটিভ মেম্বাৰ হৈ পেলাই তেনেকেই যে জেনজি মুভমেন্ট চলি আছে এই জেনজি মুভমেন্টটো ইউপিপিএল আৰু আপসুৰ মানে ইনষ্টিগেশ্যনত হৈছে বুলি যে কৈছে এইটো মানে দুৰ্ভাগ্যজনক এই যুৱক যুৱতীসকল ইউনিভাৰ্চিটি পঢ়া ল'ৰা ছোৱালী হয় তেখেতসকলে পিএইচডি কৰা স্কলাৰ্ছ হয় কলেজ পঢ়ি থকা গ্ৰেজুৱেট হ'বলৈ যোৱা ল'ৰা ছোৱালী হয় তেখেতসকলক এই হাজাৰ হাজাৰ যুৱক যুৱতীসকলক কোনবা ইউপিপিএল বা আপসুৱে যে তেখেতসকলক ইনষ্টিগেট কৰিব পাৰিব এইটো মানে সম্ভৱে নহয় এইটো কোনো কথাই নহয় আৰু আমি হাগ্ৰামা মহিলাৰী দেৱৰ যে
accusation এইটো totally baseless আৰু মানে it was totally uncalled for ক'ব গ'লে এইটো কথা মানে ক'বলগীয়া কথাই নাছিল আপোনালোকে দেখা পাইছে মই পাৰ্সোনালি যেতিয়া এই গণ্ডগোলটো হৈ আছিলে সেইটো সময়তে মই আপিল কৰিছো আপোনালোকে দেখা পাব ফেসবুকত মোৰ পাৰ্সোনাল প্ৰফাইলত মই লিখিছো বড়ো ভাষাটো লিখিছো আৰু ইংৰাজীটো লিখিছো প্লিজ মেইনটেইন কাম এণ্ড পিস যিকোনো সমস্যা আলোচনাৰ মাজেদি সমাধান কৰিব পাৰে বুলি মই অনুৰোধ কৰিছো তো তৎসত্ত্বেও যে আমাৰ হাগ্ৰামা মহিলাৰী দেৱে আজি ইউপিপিএল ক যে তেখেতে একিউজ কৰিছে এইটো মানে টোটালি বেসলেস আৰু এইটো আমি কনডেম কৰিছো কথাটো হল বডোলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেলী কৰি with permission with security escorts with police personnel কোসকারি আহি BTC secretariator যে main gate to বন্ধ আছিল এই মেইন গেটটো কোনে খুলি দিলে এটোটো কোনেও ভাঙাই দিয়া নাই খুলি দিছে কোনোবাই ৰাস্তাৰ কাষত থকা যে মেইন গেটৰ পৰা যি সেক্ৰেটাৰিয়েটৰ লাষ্ট গেট আছে বহুত ষ্ট্ৰং এটা গেট এই গেট লৈকে প্ৰায় 200 to 300 মিটাৰ মান হয় সাগে 200 মিটাৰৰ বেছি হ'ব এই ফাৰ্স্ট গেটৰ পৰা সেকেন্ড গেট লৈকে খোজকাৰি গৈছে আমি দেখা পাইছো তাতে সিকিউৰিটি পাৰ্সনেলৰ প্ৰেজেন্সও আছিল পুলিচ আছিল কমান্ডো বাহিনী আছিল যাই পেলাই আমি ভিডিঅ'ত যেখিনি দেখিলো যে হি গেটত গৈ পেলাই লৰা ছোৱালী বিলাকে অলপ মানে এজিটেটেড হৈছে এজিটেটেড হোৱাৰ পিছত এই গেটটো কোনবা খুলি দিয়া যেন লাগিল ভিডিঅ তাৰ পিছত যে আমাৰ পবিত্ৰ আমাৰ বিটিআৰৰ এছেম্বলি আৰু সেক্ৰেটাৰিয়েটৰ আমাৰ এই জেনজি একশন নট ভাগ লোৱা আমাৰ লৰা ছোৱালীবোৰ যে সোমাব পালে এইটো এটা ডাঙৰ এটা সিকিউৰিটি লেপছেছ হৈছে on the part of security establishment এটো ডাঙৰ এটা সিকিউৰিটি লেপছেছ হৈছে বুলি মই ভাবো আৰু এই সিকিউৰিটি লেপছেছটো হ'ব না লাগিছিল আৰু সিকিউৰিটি দায়িত্বত কোন আছিল তেখেতসকলক মানে এতিয়া একাউন্টেবল কৰাটো খুব দৰকাৰ কিয়না এনেকেই গণতন্ত্ৰৰ মন্দিৰ এছেম্বলি আৰু সেক্ৰেটাৰিয়েটত যাই পেলাই এনেকেই যে কিছুমান মানে একশনটো কৰিলে যুৱক যুৱতী সকলে এইটো মানে প্ৰিভেন্ট কৰিব লাগিছিল বুজাব লাগিছিল লৰা ছোৱালী আমি দেখা পালো ইয়াতে আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় ডিসি ডাঙৰীয়ানী তেখেতও প্ৰেজেন্ট আছিল ভিডিঅ'ত আমি দেখা পাইছো মিডিয়াত দেখা পাইছো তো সকলে যদি আছিল লৰা ছোৱালীক আমি বুজাই মেলি এইটো বয়সত অলপ এজিটেটেড হয় মানুহ ইমোশনাল থাকে কলেজ ইউনিভাৰ্চিটি পঢ়ি থকা সময়ত অলপ তেনেকা থাকে ইমোশনাল হয় লৰা ছোৱালীবিলাক তেখেতসকলক বুজাই মেলি মানে আমি কমসে কম এছেম্বলিৰ যে মানে এৰিয়া বা এছেম্বলিৰ ভিতৰত বা সেক্ৰেটাৰিয়েটৰ ভিতৰত মানে সোমোৱাটো এইটো প্ৰেফাৰ্ড কথা মেইনটেইনিং ল এণ্ড অৰ্ডাৰ and maintaining peace etu kar daitto ase it is whose responsibility to protect the properties life and property of people it is the duty of the government of the day to protect life and properties whether it is public property or personal property to sarkarot aji jehetu BPF ase aru hagrama mohila ride netritto bohon korise sarkarot tekhete koise je UPPL ইলেকশন হাৰাটো আজিলৈকে একসেপ্ট কৰিব পৰা নাই এটো বহুত দুৰ্ভাগ্যজনক কথা তেখেতে কৈছে যিদিনাখন ইলেকশন ৰিজাল্ট আহিছে আমি সকলোৱে পাব্লিক মেন্ডেটটো একসেপ্ট কৰি পেলাই মিডিয়াৰ জৰিয়তে আমি একসেপ্ট কৰি তেখেতক আমি শুভেচ্ছা জনাইছো খালি মিডিয়াত বুলি নহয় তেখেতে যিদিনাখন শপত গ্ৰহণ কৰিছে UPPL যেতিয়া শপত গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ পাৰ্টিৰ কোনো মানুহ আহা নাছিল কিন্তু আমি হাগ্ৰামা মহিলাৰী দেৱৰ শপত গ্ৰহণৰ দিনত আমাৰ মন্ত্ৰী ডাঙৰীয়া গৈছে আমাৰ এমপি ডাঙৰীয়া গৈছে আমাৰ MCLA বিলাক গৈছে মই নিজে গৈছিলো কিন্তু মই ৰাস্তা ট্ৰাফিকত ফসি পেলাই মই তাত মানে গৈ পোৱা নাছিলো মই প্ৰায় 3 ঘণ্টা মান মই ট্ৰাফিকত ফসিছো এই কাৰণে মই তাতে যাব পৰা নাছিলো তো যি নহওক আজিও আমি দোহাৰিছো যে আমি পাব্লিক মেন্ডেটটো একসেপ্ট কৰি লৈছো আমি মানে শিরোনত করি আমি রাইজক ধন্যবাদ দি যে এইবার যে আপনালোকে বিপিএফক ভোট দি পেলাই জিকাই দি
বিটিআৰৰ শাসনভাৰটো বিপিএফক দিছে আমি মানি লৈ পেলাই আপোনাক ভালকে চলাই লৈ যোৱাৰ কাৰণে অনুৰোধ কৰি পেলাই আমি বাৰম্বাৰ মিডিয়াটো কৈছো আৰু আমি মানে সোশ্যাল মিডিয়াটো কৈছো ইয়াৰ পিছতো যদি আপুনি কয় যে এতিয়াও হাৰটো মানি ল'ব পৰা নাই এইটো বহুত মানে দুৰ্ভাগ্যজনক কথা এতিয়া যিখিনি মুভমেন্ট চলি আছে এটা আপুনি দেখিছে যে এইটো খালি কোকৰাঝাৰত হোৱা নাই এইটো খালি বিটিআৰত হোৱা নাই গোটেই অসমত এইটো চলি আছে গতিকে ইয়াক মানে ইউপিপিএলে কৰিছে এইটো কোৱাটো মানে খুব দুৰ্ভাগ্যজনক কথা হৈছে আৰু এটা ডাঙৰ কথা তেখেতে কৈছে যে আপসু মানে ইউপিপিএল মানে আপসু তেখেতে নিজেও আপসু আছিল এটা সময়ত তেখেতে জানে যে অল বডো ষ্টুডেন্টস ইউনিয়ন কেতিয়াও কাৰো আণ্ডাৰত কাম নকৰে অল বডো ষ্টুডেন্টস ইউনিয়ন এটা স্বতন্ত্ৰ আৰু অসমৰ বুলি নহয় গোটেই ভাৰততে ওয়ান অফ দ্য মোস্ট পাৱাৰফুল ষ্টুডেন্ট ইউনিয়ন হয় কোনবা আমাৰ নিচিনা ইউপিপিএলৰ নিচিনা সৰু এটা ৰাজনৈতিক দলৰ আণ্ডাৰত যে মানে আপসুৱে কাম কৰিব এইটো অসম্ভৱ কথা এইটো তেখেতে নিজেও জানে তেখেতে নিজেও আপসুৰ আন্দোলনৰ লগত জড়িত আছিল বডোলেণ্ড মুভমেন্টৰ লগত জড়িত আছিল গতিকে তেনে ক্ষেত্ৰত আপসু মানে ইউপিপিএল মানে আপসু কোৱাটো এইটো মানে খুব মানে এইটো দুৰ্ভাগ্যজনক হৈছে মই তেখেতক অনুৰোধ কৰিছো সাধাৰণ মহিলাৰ দিৱস ভৱিষ্যতত যাতে তেনেকুৱা মানে উপলুঙা মন্তব্য তেখেতে যাতে নকৰে এইটো মানে যোনটো সঁচা নহয় এই কথাটো কোৱাটো ঠিক হোৱা নাই ইউপিপিএলে বহুত ছাত্ৰ সংগঠন বিলাকৰ লগত কাম কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন বিলাকৰ লগত মানে কাম কৰিছে আমাৰ 5 বছৰীয়া চৰকাৰৰ মানে কালত আমি সিসিবিটিআৰ বুলি বহুত মানে দল সংগঠন সামাজিক সংগঠন ছাত্ৰ সংগঠন সকলোকে লৈ পেলাই চলাৰ কাৰণে আমি মানে চেষ্টা কৰিছিলো গতিকে এইটো অলপ মানে দুৰ্ভাগ্যজনক কথা তেখেতে কৈছে আৰু এটা কথা হৈছে যে কিছুমান সংগঠনে বিশেষ জনগোষ্ঠীৰ মানুহক ইউপিপিএল এৰিবলৈ তেনেকুৱা ধমকি দিয়া বা তেনেকুৱা অনুৰোধ কৰা আমি শুনা পাইছো আমি দেখা পাইছো আৰু আজিৰ পৰিবেশটো লৈ মানে ইউপিপিএলক জগৰীয়া কৰিবলৈ এটা ৰাজনৈতিক ষড়যন্ত্ৰ কাৰবা অচুতনিত এইটো কৰি আছে এইটো খুব দুৰ্ভাগ্যজনক কথা এগেন এসটি ডিমান্ডৰ ইস্যু 1990 চনৰ পৰা চলি আহি আছে 1990s পৰা এসটি ডিমান্ডৰ কথা মই যিখিনি জানো তাৰ আগতো এইটো থাকিব পাৰে 1990s পিছত বহুত চৰকাৰ আহিল কংগ্ৰেছৰ চৰকাৰ আহিল এজিপিৰ চৰকাৰ আহিল এতিয়া বিজেপি চৰকাৰ আছে চলি আছে এই 1990s তো আমাৰ ইউপিপিএল জন্মই হোৱা নাছিল ইউপিপিএল জন্ম হৈছে 2015 চনত গতিকে 2015 চনৰ আগৰ পৰাই যিখিনি ইস্যু চলি আহি আছে ইয়াত ইউপিপিএল কেনেকৈ জগৰীয়া হ'ব পাৰে আৰু ইউপিপিএলৰ নিচিনা এটা সৰু দল না এই ইউপিপিএল মানে এসটি দিব পাৰে না এসটি মানে এইটো মানে ৰখাব পাৰে ইউপিপিএলৰ তেনেকুৱা ইমান মানে তেনেকুৱা ক্ষমতা হোৱা নাই যে এইটো মানে দিব পাৰা বা এইটো মানে বন্ধ কৰিব পাৰা তেনেকুৱা মানে ক্ষমতা ইউপিপিএলৰ হোৱা নাই তোৰ সত্ত্বেও আজি ইউপিপিএলক যে তেনেকৈ জগৰীয়া কৰি এটা বিশেষ জনগোষ্ঠীৰ মানুহক ইউপিপিএল এৰিবলৈ জবৰদস্তি কৰা হৈছে এইটো গণতান্ত্ৰিক যে আমাৰ প্ৰক্ৰিয়া বা গণতন্ত্ৰৰ যে প্ৰিন্সিপলছ এই প্ৰিন্সিপলৰ এগেইনষ্টত যোৱা হৈছে এটা ৰাজনৈতিক দলক মানে তেনেকৈ কৰ্নাৰ কৰি পেলাই খালি এটা ৰাজনৈতিক দল যে দলে আজি পাৱাৰতো নাই ইয়াক মানে জগৰীয়া কৰাৰ মানে যে প্ৰচেষ্টা এইটো মানে ভাল হোৱা নাই মই অনুৰোধ কৰিছো সকলো শ্ৰেণীৰ নাগৰিক দল সংগঠন সকলোকে অনুৰোধ কৰিছো আপোনালোকে জানে ইউপিপিএলে নিজৰ কাৰ্যকালত বহুত চেষ্টা কৰি পেলাই আমাৰ বডোলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ এটা পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিল আমাৰ কাৰ্যকালতে আমি বড়ো আৰু অবৰৰ যে সংঘাত এই সংঘাতটো আমি শেষ কৰিবলৈ মানে সক্ষম হৈছিল আজি আমি ইউপিপিএল চৰকাৰ নাথাকাৰ পিছত বড়ো অবৰো যে পৰিৱেশ সেইটোতো নাই কিন্তু যে ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ এটা চেষ্টা কৰা হৈছে
এইটো আমাৰ অঞ্চলৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়। আমি সকলোৱে মিলিজুলি থাকিব লাগিব। সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে। নিজৰ জাতিৰ কাৰণে আন্দোলন কৰাৰ কাৰণে, নিজৰ জাতিৰ চহকী চিনাকি, সংস্কৃতি, ভাষা, কালচাৰ সকলোকে মানে আগুৱাই লৈ যোৱাৰ কাৰণে বা এইটো মানে প্ৰটেকশ্যন দিয়াৰ কাৰণে যি অধিকাৰ সকলোৰে আছে, এইটো সকলোৱে কৰিব পাৰে। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিব পাৰো। ই যি দলৰে নহওক কিয়, ই BPF-ৰ কৰ্মী হ'ব পাৰে, UPPL-ৰ কৰ্মী হ'ব পাৰে, বিজেপিৰ কৰ্মী হ'ব পাৰে, কংগ্ৰেছৰ কৰ্মী হ'ব পাৰে, AGP-ৰ কৰ্মী হ'ব পাৰে। তেখেতসকলে এটা ৰাজনৈতিক দলৰ কৰ্মী হলেও নিজৰ জাতি সত্তাৰ কাৰণে, নিজৰ জাতি সত্তাক আগুৱাই নিয়াৰ কাৰণে আন্দোলন বা যিকোনো কাম তেখেতসকলে কৰিব পাৰে গণতান্ত্ৰিকভাৱে, শান্তিপূৰ্ণভাৱে। এইকাৰণে আমাক যে UPPL দলক কেনেকা জগৰীয়া কৰিবলৈ এটা চেষ্টা কৰা হৈছে, এইটো মানে এটা ভাল কথা হোৱা নাই গণতন্ত্ৰৰ কাৰণে। আৰু আমি অনুৰোধ জনাম, একদম হাত জোৰ কৰি অনুৰোধ জনাম, যাতে আমাৰ UPPL কৰ্মীৰ ওপৰত তেনেকুৱা প্ৰেছাৰ, তেনেকুৱা অত্যাচাৰ যাতে তেখেতসকলে নকৰে। আৰু মানে ক'ব গ'লে কিয় UPPL না পাৱাৰত আছে নেকি? যিবিলাক আজি পাৱাৰত আছে, যিবিলাক এনেকুৱা পজিশ্যনত আছে, দিয়া নিদিয়াৰ এটা পজিশ্যনত আছে, তেখেতসকলৰ বিৰুদ্ধে গ'লে এইটো বুজিব পৰা যায়। কিন্তু আমাৰ বিৰুদ্ধে কিয় মানে এনেকুৱা কথাবিলাক কোৱা হৈছে, এইটো অলপ মানে আমাৰ কাৰণে দুখ লগা কথা হৈছে। এতিয়া কথাটো হ'ল আমি এটা ৰাইট ট্ৰেকত গৈ আছিলো। আমি কৈছো যে এটা ৰেছপন্সিবল অপজিশ্যন হৈ আমি গোটেই BTR-ৰ 6,16,000 ভোটাৰ ৰাইজৰ ভোট পাইছো। গতিকে আমি যে 6,16,000-ৰ যে সেন্টিমেন্ট, এইটোতো আমি উপস্থাপন কৰিব লাগিব। আৰু লগতে আমাৰ যে গোটেই BTR-ৰ 35 লক্ষ জনতা আছে, তেখেতসকলৰ ইস্যুজ বিলাক আমি, যেহেতু গণতন্ত্ৰত ৰুলিং পাৰ্টিৰ যিমান ইম্পৰ্টেন্স অপজিশ্যন পাৰ্টিৰো সিমানে ইম্পৰ্টেন্স আছে। গতিকে আমি উপস্থাপন বিলাক কৰি আছিলো। যেনেকে আমি কৈছিলো যে আমাৰ BPF দলে 5টা গ্যাৰেণ্টি দি পেলাই চৰকাৰত আহিছে। 5টা গ্যাৰেণ্টিটো ৰাইজৰ ভাল লাগিছে, এইকাৰণে তেখেতসকলে চৰকাৰ ভোট দিছে আৰু BPF-ক আজি শাসন ভাৰটো গতাই দিছে ৰাইজে। এই 5টা গ্যাৰেণ্টিৰ ভিতৰত প্ৰথম গ্যাৰেণ্টিটো মাটি পাট্টা প্ৰদান কৰা। 2005 চনৰ ভোটাৰ তালিকাত যাৰ যাৰ মানে নাম আছে, তেখেতসকলকে মাটি পাট্টা প্ৰদান কৰাৰ কাৰণে গ্যাৰেণ্টি দিয়া হৈছে। আজিলৈকে 1 ইঞ্চি মাটি এটা পৰিয়ালক মাটি পাট্টা প্ৰদান কৰা নাই। যুৱকসকলক 100 কোটি টকা উন্নয়নৰ কাৰণে দিয়াৰ কাৰণে প্ৰস্তাৱ আছিলে বা গ্যাৰেণ্টি আছিলে। এই ইউডক 100 crore দিয়াৰ যে কথা আজিলৈকে দিয়া নাই। এইটো মানে কেনেকে বা এইটো মানে মিসলিড কৰি আছে, কৈ আছে যে এইবিলাক বোলে হেণ্ডলুম, সেৰিকালচাৰ, কিবা কিবি এইবিলাকত দিব বুলি কৈছে। কিন্তু কথাটো এইটো নহয়। এতিয়া মই দেখা পালো আজিৰ এছেম্বলিত এটা প্ৰস্তাৱ আনিছে 264 crore এডিশনাল এটা বাজেট 264 crore তেখেতসকলে আনিছে। এই 264 crore ইউডৰ কাৰণে 100 crore নাই। তৃতীয় প্ৰতিশ্ৰুতি আছিল যে মহিলাক 40 কোটি দিব। 4 নম্বৰত আছিলে ইকোনমিক্যালি উইকাৰ সেকশনত 50 কোটি দিব বছৰীয়াকে। আৰু 5 নম্বৰত আছিল আমাৰ পাৰ্সন উইথ ডিসেবিলিটিজ আৰু সিনিয়ৰ সিটিজেনৰ কাৰণে বছৰত 10 কোটি টকা দিয়াৰ কথা আছিল। এই 5টা গ্যাৰেণ্টিৰ ভিতৰত এটা গ্যাৰেণ্টিও আজিলৈকে ফুলফিল কৰাৰ কাৰণে মানে চেষ্টাও কৰা হোৱা নাই, যত্নও কৰা হোৱা নাই। গতিকে এই 5টা গ্যাৰেণ্টিটো আপুনি ফুলফিল কৰিব লাগিব। যে গ্যাৰেণ্টিটো দিছিলে, যি গ্যাৰেণ্টিটো দি পেলাই আপুনি ভোটটো লৈছিল, গতিকে এই গ্যাৰেণ্টি বিলাক ফুলফিল কৰাৰ কাৰণে আপোনাক আমি মানে বিনম্ৰভাৱে অনুৰোধ কৰিছো। আমি অপজিশন পাৰ্টি হিচাপে এইবিলাক ইস্যুটো আমি উত্থাপন কৰিবই লাগিব, নহলে আমি অপজিশন হৈ থকাৰ কিবা মানে থাকে নেকি গণতন্ত্ৰত? আমি যদি ৰাইজৰ ইস্যুটো যদি মানে উত্থাপন নকৰো, আপোনাক যদি অনুকিয়াই নিদিও যে আপুনি কি প্ৰমিস কৰিছিলে, কি গ্যাৰেণ্টি দিছিলে, তেনেহলে তো আমাৰ নিজৰ ৰোলটো মানে প্লে কৰাৰ নিচিনা নহব। এইকাৰণে মই অনুৰোধ কৰিছো আপোনালোকে এইটো সোনকালে আৰু কৰিব লাগে। 2-3টা মান কথা আৰু আমাৰ দিনতে যে টেট ৰিক্ৰুটমেন্ট, LP ইমিৰ যে আমাৰ যে টেট ৰিক্ৰুটমেন্ট আছিলে, এই টেট ৰিক্ৰুটমেন্টটো আমি
অলৰেডি সব মানে প্ৰচেছটো কৰি আহিছো ডকুমেন্টছ বিলাক সব মানে চেক কৰা হৈছে ভেৰিফাই কৰা হৈছে এইটো মানে চাকৰিটো দিবই লাগে অলপ NIOS ৰ মানে নেশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিঙৰ যে এপ্লিকেন্টছ বিলাক আছে তেখেতসকলৰ অলপ মানে কিবা আছিলে ডিমান্ড কিছুমান আছিল এই ডিমান্ডটো আমি মানে ক্লিয়াৰকে যেটো ডিসিশন এটা ল'ব পৰা নাছিল এই কাৰণে দেৰি হৈছে নহলে এইটো মানে প্ৰচেছটো একদম কমপ্লিট কৰি পেলাই থৈ আহিছো গতিকে এই টেটৰ যে ৰিক্ৰুটমেন্ট এইটো ডিলে কৰিব নালাগে মই অনুৰোধ কৰিছো আমাৰ মাননীয় হাগ্ৰাম মহিলাৰ দেৱক অনুৰোধ কৰিছো মই অপজিশনৰ এজ এ মেম্বাৰ অফ দ্য অপজিশন আপুনি সোনকালে এইটো দিয়ক মানে এইটো কোনো UPPL ৰ এইটো ৰিক্ৰুটমেন্ট নহয় BPF ৰ ৰিক্ৰুটমেন্ট নহয় এইটো ৰিক্ৰুটমেন্ট কৰিলে আমাৰ BTR অঞ্চলৰ যিমান সিঙ্গল টিচাৰ স্কুল আছে কোনটো স্কুলত মাষ্টৰে নাই গতিকে এই সিঙ্গল টিচাৰ বা ওভাৰ ক্ৰাউডেড যিখিনি স্কুল আছে তাতে এই টেট যিখিনি ক্যান্ডিডেটস আছে তেখেতসকলে যাই পেলাই ল'ৰা ছোৱালীক পঢ়াব আমাৰ BTR ৰ ভৱিষ্যতটো আগুৱাই নিব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো গঢ়াত তেখেতসকলে অৰিহণা যোগাব এইকাৰণে টেট ৰিক্ৰুটমেন্টটো আপোনালোকে সোনকালে কৰক নেক্সট আছিলে যে আমাৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ যে ৰিক্ৰুটমেন্ট এটোটো ৰিটেন এক্সামিনেশনৰ যে ৰিজাল্ট আছে এটোটো আমি ডিক্লেয়াৰ কৰি আহিছো UPPL ৰ দিনতে আমি ডিক্লেয়াৰ কৰিছো গতিকে এতিয়া আপোনালোকে CSB থ্ৰু দি হওক বা কি প্ৰসেস লৈ পেলাই আপোনালোকে কৰে যিখিনি অৰেল ইন্টাৰভিউ আছে পাৰ্সোনাল ইন্টাৰভিউ আছে এই যে পাৰ্সোনাল ইন্টাৰভিউ এটো লৈ পেলাই সোনকালে যদি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰিটো আপোনালোকে দি দিয়ে তেতিয়া আমাৰ যিমান অফিচ বিলাকৰ এতিয়া স্টাফ শৰ্টেজ হৈ আছে এই স্টাফ শৰ্টেজ বিলাক আপোনালোকে ফুলফিল কৰিব পাৰিব যেহেতু আমি SIO অলৰেডি আসাম গভৰ্ণমেন্টৰ পৰা লৈ এই ৰিক্ৰুটমেন্ট প্ৰসেস বিলাক আমি কন্ডাক্ট কৰিছো গতিকে যেহেতু SIO টো আছে আৰু মই জানাত এইবিলাক SIO 31 মাৰ্চ লৈকে থাকে মোৰ যদি ভুল হোৱা নাই 31 মাৰ্চ লৈকে থাকে গতিকে বেছি দিন নাই আমাৰ হাতত এই কাৰণে আপোনালোকে SIO টো মানে এক্সপায়াৰ হোৱাৰ আগতে অতি সোনকালে যাতে এই টেট ৰিক্ৰুটমেন্ট থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ৰিক্ৰুটমেন্ট এটো যাতে কৰে এটোৰ কাৰণে মই অনুৰোধ কৰিছো লাষ্টত মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকৰ দিনতে যে নন CSB আৰু CSB চাকৰি আপোনালোকে দি গৈছে স্পেশালি নন CSB মানে 570 কৈ অধিক নন CSB চাকৰি যে আপোনালোকে দি গৈছিল এই চাকৰি বিলাকো আপোনালোকে যেটো নিজৰ দিনতে কৰিছিল 2020 চনৰ আগতে এইবিলাকো আপোনালোকে ৰেগুলাৰাইজ কৰিব নোৱাৰিলে কমসে কম তেখেতসকলক সালাৰিৰ কাৰণে যে আপোনালোকে কমিটমেন্ট দিছিল এই সালাৰিৰ ব্যৱস্থাটো কৰি দিয়ক আপোনালোকে তো আমি ৰিয়েল ইস্যুছৰ পৰা কেতিয়াও আমি ডাইভাৰ্ট নহম ৰিয়েল ইস্যুছটো আমি আপোনালোকক মানে সদায় ৰিমাইন্ড কৰি দি থাকিম আৰু আপোনালোকক অনুৰোধ কৰিছো যেহেতু এই যে শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই ৰাখাৰ কাৰণে সকলো ৰাজনৈতিক দল সকলো সামাজিক সংগঠন সকলো ব্যক্তিৰে দায়িত্ব আছে আপোনালোকে যদি আমাৰ তেনেকুৱা সহায় সহযোগিতা আপোনালোকৰ দৰকাৰ পৰে আমি ৰেডি হৈ আছো আপোনালোকক সহায় সহযোগিতা আগবঢ়াবলৈ অপজিশন পাৰ্টি হৈ পেলাই সহায় সহযোগিতা আগবঢ়াবলৈ আমি ৰেডি হৈ আছো মই শুনিছো আপোনালোকে যোৱাকালি কিবা অল পাৰ্টি মিটিং পাতিছিল বোলে অল পাৰ্টি মিটিং মাতাত আমাক চিঠিটোৱে নিদিলে আপোনালোকে চিঠিটো কিয় নিদিলে আৰু চিঠিটো WhatsApp গ্ৰুপত দি ৰাখিছে বুলি শুনিছো মই কিন্তু তেনেকেই অপজিশন পাৰ্টি বিলাকক যদি আপোনালোকে ইমান ডিসৰেসপেক্ট কৰে এটা টেলিফোন আপোনালোকে কৰিব পাৰে নহলে এটা চিঠি দিব পাৰে ওই অনারেবল স্পিকাৰ অফ মানে BTR এসেম্বলি আপনি মানে চিঠিটো পঠাব পাৰে টেলিফোন কৰিব পাৰে বা আপনি যদি অসুবিধা পায় তেনেহলে আমাৰ BTR এসেম্বলি সেক্ৰেটাৰীটো যে আছে এসেম্বলি সেক্ৰেটাৰীৰ দ্বাৰা দি আমাক টেলিফোনটো কৰালে বা চিঠিটো পঠাই দিলে আমি অল পাৰ্টি মিটিংত অংশগ্ৰহণ কৰিলো হয় ইমান এটা ডাঙৰ ক্ৰাইসিস ডাঙৰ এটা সমস্যা চলি আছে তেনে ক্ষেত্ৰত আমি রুলিং পার্টি আর অপোজিশন পার্টি মিলি পেলাই যদি কাম নকৰো এটো কেনেকৈ হ'ব গণতন্ত্ৰত আমি রুলিং হোক অপোজিশন হোক আমি সমাজ যাতে শান্তিপূৰ্ণ ভাৱে থাকিব পাৰে আমাৰ নাগৰিক বিলাক যাতে গুণগত এটা জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে আমি দায়িত্ব ল'ব লাগিব যেহেতু ৰাজনীতিত আমি সমাজৰ সেৱা কৰিবলৈ আহিছো সমাজৰ ভাল কাম কৰিবলৈ আমি ৰাজনীতিত আহিছো ইয়াতে কোনো টাইম পাস কৰিবলৈ কিবা সমাজৰ বেয়া কাম কৰিবলৈ তো আমি ৰাজনীতিত আহা নাই আৰু ব্লেম গেমটো কিয় আপুনি আৰম্ভ কৰিছে মই হাগ্ৰাম মহিলাৰী সাৰক অনুৰোধ কৰিছো ব্লেম গেমটো বন্ধ কৰক ব্লেম গেমটো তো আমিও পাৰো কবলৈ আজি
তাত যে যিখিনি জেএনজি মুভমেন্ট হৈছে, জেএনজি মুভমেন্টত শুনিছো মই আপোনাৰো যে ফ্ৰণ্টেল ষ্টুডেণ্ট ইউনিয়ন আছে, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে BPF-ৰ, তেখেতসকলেও ভাগ লৈছে। ইয়াতে কোনো UPPL BPF বুলি নাই, সকলোৱে ইয়াতে ভাগ লৈছে। গতিকে আপুনি ব্লেম গেমটো নকৰিব। আজি শাসনভাৰটো আপোনাৰ হাতত আছে, আপুনি ভালকে চলাই নিয়ক। আমি আছো, আপোনালোকক কোঅপাৰেট কৰিম। আমি সদায় আপোনাক মানে য'ত য'ত লাগে আমি সহায় কৰাৰ কাৰণে ৰাজি হৈ আছো, ৰেডি হৈ আছো। আপুনি কিয় আমাৰ সহায় সহযোগিতাটো বিচৰা নাই এতিয়ালৈকে? তো যি নহওক, সদৌ শেষত মই সকলো দল সংগঠন, সকলো জাতি জনগোষ্ঠীৰ মাননীয় সদস্যসকলক মই অনুৰোধ কৰিছো, আমাৰ বড়োলেণ্ড অঞ্চল অতীতত বহুত মানে অশান্তি, বহুত মানে বেয়া পৰিস্থিতি দি আমি পাৰ হৈ আহিলো। এতিয়া আৰু এইবিলাক আমাক শোভা নিদিয়ে। আমি শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই ৰাখিব লাগিব। আপোনালোকৰ যে অধিকাৰ, এই অধিকাৰটো সাব্যস্ত কৰাৰ কাৰণে আপোনালোকে গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে কৰক, শান্তিপূৰ্ণভাৱে এই আন্দোলনবিলাক কৰক। আৰু যাতে কোনো জাতি জনগোষ্ঠীয়ে এটা জাতিৰ এগেইনষ্টত যাতে কথাবিলাক নকয়, এটা জাতি আনটো জাতিৰ এগেইনষ্টত যাতে কথাবিলাক নকয়। যেহেতু আমাৰ বড়োলেণ্ড অঞ্চলটো বহুত সেনচিটিভ এটা সময় দি পাৰ কৰি আহিলো আমি, আজি এটা নৰ্মেল পৰিৱেশ আমি মানে পাবলৈ সক্ষম হৈছো। গতিকে এই যে আমাৰ যে ঘূৰি অহা শান্তি, জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি যে ঘূৰি আহিছিল, এইটো যাতে কোনো পৰ্যায় বিঘ্নিত নহয়, এইটোকে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰি মোৰ আজিৰ লাইভ সেশনটো ইয়াতে শেষ কৰিলো। থেংক ইউ সো মাচ।